নমস্কাৰ বন্ধুসকল, আপোনাক সকলোকে স্বাগতম জনাইছোঁ পিংকু নেকৰ এটা ভিডিঅ'লৈ। এতিয়া যিয়ে সোণালী জয়ন্তীৰ প্ৰস্তুতি চলিছে তাৰ কাৰণে গোটেই চাফাই অভিযান চলি আছে আৰু চাফাই অভিযান গোটেই বৰ বেলেগতকৈ বেলেগ ধৰণে চলি আছে আৰু ইয়াত কেইবাখনো গেট দি আছে। কোনে কোনে দিছে, কি গেট দিছে চব দেখাওঁ আপোনালোকে ভিডিঅ' চাই থাকক। আৰু মোৰ লগতে আছে আমাৰ আছামিজ ডিপাৰ্টমেণ্টৰ দেৱজিৎ শ্যাম ছাৰ, মই আজি চাইছোঁ আৰু তেওঁৰ লগত আছে আমাৰ শ্ৰদ্ধাৰ যোগেশ্বৰ মোহন ছাৰ, আমাৰ tingkhong মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক। আমিনো কি অনুভৱৰ কথা ক'ম, ছাৰে নিজে গছপুলি ৰোপণ কৰিছিলে। সোণালী জয়ন্তী সোণালী জয়ন্তী পালন কৰিছে, তেখেতে ৰূপালী জয়ন্তী পালন কৰিলে, সোণালী জয়ন্তীও পালন কৰিছে। ছাৰৰ অধ্যক্ষতাত, ছাৰৰ গোটেই দূৰদৰ্শিতাত, ছাৰৰ আগমনত এই ইমান ধুনীয়া এটা সুন্দৰ অনুষ্ঠান ইমান সুন্দৰভাৱে জিলিকি পৰিছে, গোটেই অঞ্চলটোতে পোহৰ বিলাইছে। গতিকে এই গৌৰৱময় মুহূৰ্তত আমাৰ ছাৰৰ পৰা দুষাৰ কথা শুনিব বিচাৰিছোঁ। নাই, আমি সেইখিনি আমাৰ গোহাৰি পত্ৰত আমি প্ৰকাশ কৰিছোঁ আৰু আমি নিমন্ত্ৰণী পত্ৰটো আমাৰ কাৰ্যসূচীবিলাক গোটেইবোৰ দিছোঁ নহয়, সেইখিনিয়ে আৰু বিশেষ নাই। আৰু মোৰ লগতে ছাৰ আছে, তেখেতে ক'ব ক'ত ক'ত কি হৈছে। তেওঁৰ লগতে এতিয়া মই থাকিব লগা হ'ব চাফাই অভিযানত, তেওঁ শিকাই দিব। ছাৰে আচলতে কৈ ভাল নাপায়, ছাৰে কাম কৰি ভাল পায়। মানে ছাৰে আচলতে কৰ্মই ছাৰৰ ধৰ্ম। ছাৰে আজি ৰাতিপুৱা 5:30 বজাত আহি কোৰখন লৈ মূৰত পাগুৰিটো মাৰি ছাৰে আজি ৰাতিপুৱাৰ পৰা এই পানী যোৱা বাটখিনি মুকলি কৰি আছে। গতিকে ছাৰৰ এই অনুষ্ঠানটোৰ প্ৰতি যিটো মৰম, নিজে গঢ়া এটা সন্তান বা নিজে ৰোপণ কৰা এজোপা গছ, গতিকে এয়া সৌভাগ্যৰ কথা যে ৰূপালী জয়ন্তী, সোণালী জয়ন্তী সকলোখিনি পাইছে। আৰু তেখেতৰ অধ্যক্ষতাতেই গোটেই সমগ্ৰ শিক্ষানুষ্ঠানটোৱে জাতিষ্কাৰ হৈ পৰিছে। আৰু আজিও তেখেত অদম্য, তেখেতৰ যি কৰ্মস্পৃহা, তেখেতৰ মৰম, আন্তৰিকতা, এইখিনি সঁচাই অভিভূত। সঁচাকৈ আমাৰ সকলোৰে বাবে অনুকৰণীয়, পাথেয়। আমি সকলোৱে যাতে তেখেতৰ যি এই সোণবৰণীয়া বাট দেখুৱাই গ'ল, এই বাটটো যাতে আমি সকলোৱে অনুকৰণ কৰিব পাৰোঁ আৰু আমি সকলোৱে মোহন ছাৰৰ দৰে আমি সমাজৰ বাবে নিজক উচৰ্গা কৰিব পাৰোঁ, তাকে কামনা কৰিছোঁ এই সোণালী জয়ন্তীখনত। এতিয়া বোলক আমি ক'ত ক'ত কি আছে মানে তাৰ প্ৰস্তুতি চলি আছেতো, গোটেই চাফাই অভিযান চলি আছে, বোলক দেখাই দিওঁ। আৰু এইপিনে পূৰা ঝাৰুমাত ব্যস্ত আছে মোৰ লগৰে বাৰু। নাম কি কৈ দিয়া তোমাৰ? কৰিণা গগৈ ন? আৰু তোমাৰ নামটো? জেৰিফা বৰুৱা। এওঁলোকে পূৰা কামত ব্যস্ত হৈ আছে। আৰু এইখন হ'ল আপোনালোকৰ সোণালী জয়ন্তীৰ যিখন গেট, প্ৰথম গেট। এইখন আপোনাৰ সোণালী জয়ন্তীৰ যিখন সভাখন। যিটো পেণ্ডেল দি আছে tingkhong মহাবিদ্যালয়ত যি সোণালী জয়ন্তীৰ প্ৰস্তুতি চলি আছে, তাৰ বাবে কেইবাজনো বিষয়ববীয়া লগ পাইছোঁ। তাৰ ভিতৰতে আৰু এজন পাইছোঁ, তেওঁ মানে সোণালী জয়ন্তীৰ লগত জড়িত হয়। কেনেকুৱা লাগিছে এনে? খুব ভাল লাগিছে, আমাৰ tingkhong মহাবিদ্যালয়খন সাধাৰণতে tingkhong অঞ্চলৰ মানে আটাইতকৈ উচ্চ শিক্ষা অনুষ্ঠান আৰু ইয়াতে আমিবোৰে সাধাৰণতে মানৱ সম্পদ হিচাপে গঢ় লৈ উঠিছোঁ। tingkhong বহুত মানৱ সম্পদ হিচাপে গঢ় লৈ উঠিছে tingkhongখন সুন্দৰকৈ সজাবৰ বাবে। তো আমি আশা কৰিম যে এই অনুষ্ঠানটো সুকলমে পৰিচালিত হওক। অহাকালে সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে সকলো ৰাইজকে, লগতে অন্যান্য অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষাগুৰুসকল, অন্যান্য অভিভাৱকসকল সকলো আহি যাতে ইয়াত আমাৰ লগত জড়িত হয়। দিয়াৰ পৰামৰ্শ এতিয়াও সময় আছে, বহু ক্ষেত্ৰত আমাক সহায় সহযোগিতা কৰিবৰ কাৰণে সকলোকে আমি কামনা কৰিছোঁ। ধন্যবাদ। হরিয়ে প্রবেশিলু হাত সিন্ধু গর্ভত হরিয়ে গর্ভত জলর নাপালু। আৰু আপোনাৰ এইপিনে এনচিৰ বাবে যি প্ৰশিক্ষণ হৈছে দেখিছেনে? করি
ৰেল লাইন মোৰ লগত আছে টিংখাং মহাবিদ্যালয়ৰ যি সোণালী জয়ন্তী হৈছে তাৰ লগত জড়িত থকা এজন বিষয়ববীয়া। নমস্কাৰ, মোৰ নাম চিত্ৰ চাংমা। মই প্ৰাক্তন সন্মিলনীৰ উপসভাপতি তথা মূল সমিতিৰ বিত্ত বিভাগৰ এজন সদস্য। লগতে মই টিংখং মহাবিদ্যালয়ত 93ত মই সাধাৰণ সম্পাদক আছিলোঁ আৰু 1995 চনত মই ছাত্ৰ একতা সভাৰ উপসভাপতি হিচাপে মই কাৰ্যনিৰ্বাহ কৰিছিলোঁ। এই মহাবিদ্যালয়খন অগ্ৰগতিৰ ক্ষেত্ৰত আমি পঢ়ি থকা দিনৰ পৰাই সম্পাদক উপসভাপতি থকা দিনৰ পৰা আমি বিভিন্ন দাবীৰ লগতে আমি বিজ্ঞান শাখাটো আমি টিংখাং মহাবিদ্যালয়ত স্থাপনৰ বাবে দাবী জনাই আহিছিলোঁ। সেইমৰ্মে ইতিমধ্যে ঘোষণা হৈছে যদিও হোৱা নাই, আমি হোৱা আশা কৰিছোঁ। আৰু সোণালী জয়ন্তী যি উৎসৱ পাতিছে, এই উৎসৱ যাতে আমি মহামিলনৰ অনুষ্ঠান হিচাপে অনুষ্ঠিত কৰিব পাৰোঁ। আমাৰ সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰী আহে, তাৰ সৈতে আহ্বান জনাইছোঁ আমি যাতে মহামিলনৰ ইয়াত এক জয়গান গাব পাৰোঁ। টিংখাং মহাবিদ্যালয়ৰ বিভিন্ন কাৰ্যসূচী আছে, আমি সেইখিনি যাতে সুকলমে পালন কৰিব পাৰোঁ। মই সকলোলৈ যাতে আহক আৰু উদযাপন কৰোঁ, সকলোৱে সমিল মিলেৰে টিংখাং মহাবিদ্যালয়ৰ জয়গান গাম। ধন্যবাদ। গানৰ প্ৰেক্টিচ চলি আছে এতিয়া। আৰু মোৰ লগত আছে বিশিষ্ট জনপ্ৰিয় কণ্ঠশিল্পী ৰমেন্দ্ৰ নাথ দাদা। তেওঁ আহিছে আমাৰ কলেজত, মানে তেওঁৰ প্ৰগ্ৰেম আছে। আপোনাৰ কেনেকৈ আছে প্ৰগ্ৰেম? প্ৰগ্ৰেম মোৰ বুলি নহয়, মই এখন কলেজৰ প্ৰাক্তন ছাত্ৰ। অঁ, গতিকে মই মোৰ দায়বদ্ধতা প্ৰকাশ কৰি ইয়াত আছোঁহি। গতিকে কলেজখনৰ সমূহ কাৰ্যসূচী, সোণালী জয়ন্তী যি কাৰ্যসূচী, তাত মই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আছোঁ। আৰু সাংস্কৃতিক অনুষ্ঠানৰ যিবোৰ কাৰ্যসূচী তাত সম্পূৰ্ণভাৱে থাকিম। আমাৰ অতিথি শিল্পীসকল আহিব, উপাসনা বা সুমবিলাস প্ৰাণদ্বীপ আৰু আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যিসকল এটা সময়ৰ বেষ্ট ছিংগাৰ আছিল, তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিব। অনুশীলন চলি আছে। গতিকে এই যোগেদি আপোনালোকে বিভিন্ন ধৰণৰ অনুষ্ঠান পাই থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছাৰ শুভকামনা থাকিল। টিংখাং কলেজৰ সোণালী জয়ন্তী বৰ্ষটো ভালকৈ যাওক। সোণালী জয়ন্তী বৰ্ষটো নাছিলোঁ, সোণালী জয়ন্তী বৰ্ষৰ শেষৰটো অনুষ্ঠান ভালকৈ যাওক, তাকে কামনা কৰিছোঁ। আৰু মোৰ ছাত্ৰ ছাত্ৰী উপস্থিতি ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। আৰু পিংকুলৈ বহুত বহুত ধন্যবাদ থাকিল। আপোনালৈও ধন্যবাদ।